জীৱন তোমাকে বেছি গুৰুত্ব দিছিলোঁ, সেইকাৰণে হয়তো মোক তুমি গুৰুত্বহীন বুলি ভাবিলা। মই তোমাক অতিৰিক্ত ভাল পাইছিলোঁ, সেইকাৰণে হয়তো তুমি মোক ইমান অৱহেলা কৰা। মই তোমাক বহুত বিশ্বাস কৰিছিলোঁ, সেইকাৰণে হয়তো তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰিলা। মই তোমাক বহুত বেছি সন্মান কৰিছিলোঁ, সেইকাৰণেই তুমি চাগে মোক অপমান কৰিব পাৰিলা। মই তোমাক মোৰ বহুত কাষৰ মানুহ ভাবিছিলোঁ, সেইকাৰণেই চাগে তুমি মোক তোমাৰ কাষৰ মানুহ হ'ব নিদিলা। মই জানো তুমি হয়তো নতুন কাৰোবাক পাই গৈছা, সেয়াহে মোক এনেকৈ কষ্ট দি আছা। কিন্তু এটা কথা মনত ৰাখিবা, তুমি যেনেকৈ মোক এৰি যাব পাৰিলা, ঠিক তেনেকৈ বেলেগ কোনোবাই তোমাক এৰি গুচি যাব। আৰে তুমিতো মোক তোমাৰ প্ৰয়োজনৰ কাৰণে পাহৰি গ'লা, এদিন দেখিবা তাৰ প্ৰয়োজনৰ কাৰণে সি তোমাক এৰি গুচি যাব। মই সিদ্ধান্ত লৈ লৈছোঁ, যদি মই অবিহনে তুমি ভালে থাকিব পাৰা, তেনেহ'লে তোমাৰ জীৱন পথৰ পৰা আঁতৰি গ'লোঁ। মই তোমাৰ জীৱনসংগী হ'ব নোৱাৰিলোঁ। মই আৰু তোমাৰ লগত কথা পতাৰ কাৰণেও পাগলামি নকৰোঁ কেতিয়াও, কাৰণ তুমি মোৰ মনৰ আকুলতাৰ কাৰণ কেতিয়াও বুজিব নোৱাৰিবা। তুমি যদি মোৰ মূল্যই নুবুজা, তেনেহ'লে তোমাৰ ওচৰত আৰু বাৰে বাৰে আহি মোৰ গুৰুত্ব নিবিচাৰোঁ। মই জানো তুমি মোৰ কদৰ কেতিয়াও নকৰিবা। মোক কষ্ট দি যদি তুমি ভালে থাকিব পাৰা, তেনেহ'লে তোমাক লৈ দেখা সপোনবিলাক মই পাহৰি যোৱাৰ চেষ্টা কৰিম। আজিৰ পৰা মোৰ কষ্টবোৰে তোমাক আৰু কেতিয়াও বিৰক্ত নকৰিব। যদি তোমাৰ অবিহনতেও ভালে থাকিব পাৰে, তেনেহ'লে থাকিব দিয়া, আৰু তাক তুমি দেখুৱাই দিয়া যে তোমাৰ অবিহনেও মই ভালে থাকিব পাৰোঁ। আৰু তোমাৰ ভালে থকা দেখি সি ঠিকেই আফচোচ কৰিব যে মই কাক পাবলৈ গৈ কাক হেৰুৱাই পেলাইছোঁ। আৰু সি এটা কথাই বাৰে বাৰে চিন্তা কৰিব, জীৱনত চাৰিটা বস্তু কেতিয়াও ভঙা উচিত নহয়: কাৰোবাক বিশ্বাস, কাৰোবাক দিয়া প্ৰতিশ্ৰুতি, কোনো সম্পৰ্ক আৰু নিষ্পাপ মন। কাৰণ যেতিয়া এইবোৰ ভাঙে তেতিয়াই একো শব্দ নহয়, ঠিকেই, কিন্তু বহুত বেছি কষ্ট হয়। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা হ'ল নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যিসকলে এতিয়া চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।